Hello guys, welcome back to my another mini vlog. ৰাতিপুৱা এইফালে চাহ কাপ খাই লৈ মানো কি বনাইছে তাকে অলপমান দেখালো। এইফালে আলু ৰাজমা আৰু মটৰ দি ঘুগুনি বনাব ধৰিছে আৰু এইফালে লাই শাক আৰু আলু ভাজি বনাব তাকে অলপমান দেখালো। ৰুটিৰ লগত খালো, খাই লৈ 11 মান বজাত বা মই আৰু লগৰজনী বাৰ বান্ধৱীৰ ঘৰলৈ গলো। অলপমান বস্তু দিবলৈ লগীয়া আছিল তাকে দিব কাৰণে গলো আৰু আজি বতৰটো অলপমান গৰম কৰিছে দেই। তাৰ কাৰণে ঘৰত আহি আইচক্ৰীম এটা খালো, খাই ইমানকে ভিডিঅ' নকৰিলো আৰু থাকিলো আৰু 6টা বজাত এই ভিডিঅ'টো এতিয়া বনাইছো। বা ইফালে চাৰ লগত খাব কাৰণে নিমকি বনাইছিল আৰু কিনি খোৱাটো অলপ টেষ্টটো বেলেগ লাগে আৰু ঘৰত বনাই খালে অলপ টেষ্টটো বেলেগ লাগে বাৰু। খাই ভালেই লাগিল আৰু ইফালে মা বনাইছিল চাহ, চাৰ লগতে খালো আৰু খাই বৈ মানো ৰাতিৰ সাজৰ লগত কি বনাইছে তাকে অলপমান দেখালো। এইফালে বনাবলৈ ধৰিছে আলু আৰু গাহৰি মাংস, তাৰ পিছত বডি আৰু আলু ভাজি বনাব চাগে। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব দেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেন্ট শ্বেয়াৰ কৰিব। নেক্সট ব্লগত